হওপুৰত বেকী নদী গৰাখহনীয়াৰ পৰিদৰ্শন বিধায়ক অখিল গগৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে। আমিনগাঁৱৰ পৰা বৰপেটা হৈ লেংটিচিঙলৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয় সমষ্টি হওপুৰত বেকী নদীৰ গৰাখহনীয়াত সম্পূৰ্ণভাৱে নদীৰ বুকুত জাহ যোৱা উপক্ৰম হোৱাৰ পৰিদৰ্শন কৰিবলৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ হওপুৰত উপস্থিত হয়। গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে। অখিল গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে উজনি অসমতকৈ নামনি অসমক গুৰুত্ব কমকৈ দিছে আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে নামনি অসমৰ জনপ্ৰতিনিধিসকলে বাহিৰে ভিতৰে যিদৰে হুলস্থুল কৰিব লাগিছিল সেইদৰে কৰিব পৰা নাই। নামনি অসমক বচাবলৈ হলে ঐক্যবদ্ধভাৱে চৰকাৰক বাধ্য কৰাব লাগিব বুলি কয় অখিল গগৈয়ে। অসমৰ বান পৰিস্থিতি ভয়ংকৰ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে য'ত ত'ত চেলফি নামাৰি বেকী নদীৰ পাৰত আহি পৰিস্থিতি বুজ লৈ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায়। 2026 চনত বিজেপি অসমৰ পৰা খালী হৈ যাব আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বহিবলৈ চকীদাৰো নাথাকিব বুলি কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে। অসমৰ ৰাইজে 2026 চনত অসমৰ পৰা বিজেপিক বিদায় দিবলৈ ভাবি আছে। তেনে ক্ষেত্ৰত উপ নিৰ্বাচনতকৈ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলে বিজেপিক সুবিধা কৰি দিয়া হ'ব। তাৰ প্ৰভাৱ 2026 নিৰ্বাচনত পৰিব বুলি কয় অখিল গগৈয়ে। ইয়াৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে অস্থিৰ সাংবিধানিক মুৰব্বীৰ পদত বহাৰ অযোগ্য বুলি তাচ্ছিল্য কৰে বিধায়কগৰাকীয়ে। যোৱা 4 দিন ধৰি নামনি অসমৰ বানপানী আৰু গৰাখহনীয়া পৰিস্থিতি বুজ লৈ আছোঁ আৰু মোৰ এনেকুৱা লাগিছে যে নামনি অসমখন থাকিবই নে নাথাকিব এনেকুৱা পৰিস্থিতি হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই গোটেই আপোনাৰ চেঙা সমষ্টিটো পূৰা নষ্ট কৰি পেলাইছে। কালি গংগাধৰ নদীৰ পাৰলৈ গ'লেও গোটেই গংগাধৰ নদীয়ে পূৰা অঞ্চল গোটেই চাৰিওফালৰ অঞ্চলবিলাক ধ্বংস কৰি পেলাইছে। এতিয়া বেকী নদীৰ পাৰলৈ আহিলোঁ। বেকী দলংখন পৰ্যন্ত আমি দেখিছোঁ যে এতিয়া খহনীয়াই মানে ইয়াতে আক্ৰান্ত কৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। মই ক'বলৈ বাধ্য যে চৰকাৰখনে উজনি অসমতকৈ নামনি অসমখনক কম ইম্পৰ্টেঞ্চ দিছে। মানে উজনি অসমত যদি ইমান ডাঙৰ খহনীয়া হয় তেতিয়াহ'লে আমি কিন্তু চৰকাৰক শান্তিত থাকিবলৈ নিদিওঁ। কিন্তু নামনি অসমৰ বেকী, গংগাধৰ, ব্ৰহ্মপুত্ৰই যি ধৰণৰ ব্যাপক খহনীয়া কৰিছে তাৰ পাছতো কিন্তু নামনি অসমৰ এই অঞ্চলবিলাকত হুলস্থুল হোৱা নাই। আমাৰ জনপ্ৰতিনিধি যিবিলাক আছে, জনপ্ৰতিনিধিবিলাকেও নিজৰ নিজৰ অঞ্চলৰ খহনীয়াক লৈ অসম বিধানসভাতেই হওক বা বিধানসভাৰ বাহিৰতে হওক যি ধৰণৰ আচলতে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব লাগিছিলে, যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে, যি ধৰণে মাত পাতিব লাগিছিলে সেইবিলাক মাত মতাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। বিশেষকৈ মই কালি যেতিয়া প্ৰথম দিনা আজি 4 দিনৰ আগত যেতিয়া চেঙালৈ গৈছিলোঁ, চেঙা সমষ্টিটোত দেখিলোঁ যে একদম গৰাখহনীয়ে নগৰকে নগৰ লৈ গৈছে বা বজাৰকে বজাৰ। কিন্তু সকলোৱে কৈছে যে আশ্ৰাফুল হুছেইন ক'ত গ'ল, বিধায়কজন ক'ত গ'ল। তো আমাৰ অঞ্চলত যদি ইমান ডাঙৰ গৰাখহনীয়া হয়, আমাৰবোৰ অঞ্চলতো হৈছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমি হুলস্থুল লগাই আছোঁ, প্ৰত্যেকটো ক্ষেত্ৰতে আমি মাত পাতি আছোঁ। কিন্তু ইমান ডাঙৰ গৰাখহনীয়া হ'লে কিন্তু আমি কেতিয়াও সুখত থাকিবলৈ নিদিওঁ। দৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ ঘৰত গৈ অনশনত বহিম। সেইকাৰণে এই মুহূৰ্তত মই নামনি অসমৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যে বেকী নদীৰ যি খহনীয়া, গদাধৰ নদীৰ যি খহনীয়া, ব্ৰহ্মপুত্ৰ নদীৰ যি খহনীয়া, এই খহনীয়াই যেন নামনি অসমখন একেবাৰে নিঃশেষ কৰি পেলাব তেনেকুৱা পৰিস্থিতি দেখা গৈছে। এনেকুৱা ব্যাপক খহনীয়া উজনি অসমৰ আমাৰ ডিব্ৰুগড়ৰ ৰহমৰীয়া আৰু ঢকুৱাখানাৰ মাতমৰাত আমি দেখিছিলোঁ। তো সেইটোক লৈ ব্যাপক হুলস্থুল হৈছিলে মানুহৰ মাজত, ব্যাপক প্ৰচাৰ হৈছিলে, জনমত গঠন হৈছিলে আৰু তাৰপাছত চৰকাৰে তাত কাম কৰিবলৈ বাধ্য হৈছিলে। ইয়াততো আমি বেকীৰ পাৰলৈ আহি দেখিবলৈ পাইছোঁ যে বেকীৰ পাৰত সহায় শেষে কৰিলে এতিয়া যি ধৰণে আপোনাৰ জিঅ' বেগ দিছে ইয়াত ক'ত ৰ'ব বাৰু কওকচোন। আৰু তাতে এতিয়া ভূটানৰ নদী বান্ধৰ পানী ইয়াত পেলাই দিয়ে।
মানা বেকি এইবিলাকত ভূটানৰ নদী বান্ধৰ পানী পেলাই দিয়ে গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে যদি নামনি অসমক বচাব লাগে যদি বেকি নৈ এই পাৰৰ এই অঞ্চলবিলাকক বচাব লাগে যদি গংগাধৰ নদীৰ পাৰৰ অঞ্চলবিলাকক বচাব লাগে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ অঞ্চলবিলাকক বচাব লাগে আমি সকলোৱে ঐক্যবদ্ধ হৈ চৰকাৰক বাধ্য কৰিব লাগিব বিজেপি চৰকাৰে বানমুক্ত অসমৰ কথা কৈছে গৰাখহনীয়া মুক্ত অসমৰ কথা কৈছে কিন্তু তেওঁলোকৰ বানমুক্ত অসম আজি ক'ত কেতিয়া বানমুক্ত অসম তেওঁলোকে আমাক দিব কেতিয়া অসম চৰকাৰে বানমুক্ত অসমৰ সপোন দেখুৱা অসম চৰকাৰে বিজেপি চৰকাৰে কেতিয়া বানপানীৰ পৰা অসমৰ মানুহক কেতিয়া গৰাখহনীয়াৰ পৰা অসমৰ মানুহক মুক্ত কৰিব আজিতো নামনি অসমত আমি বানপানী আৰু গৰাখহনীয়াই মানুহক বিধ্বস্ত কৰাহে দেখিবলৈ পাইছোঁ গতিকে এই মুহূৰ্তত মই অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজনক য'তে ত'তে চেলফি উঠি থকাতকৈ বেকীৰ পাৰলৈ আহিবলৈ আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীজনক মই গংগাধৰ নদীৰ পাৰলৈ আহিবলৈ আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীজনক মই ব্ৰহ্মপুত্ৰ নদীৰ চেঙা সমষ্টিৰ পৰা ধুবুৰীলৈকে এই অঞ্চলবিলাকলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেওঁ নিজ চকুৰে ইয়াতে গৰাখহনীয়াত চাওক ইয়াতে লাইভ দিবৰ কাৰণে ইয়াতে ষ্টাণ্টবাজি কৰিবৰ কাৰণে ইয়াতে চেলফি উঠিবৰ কাৰণে নহয় তেওঁ চিৰিয়াছলি আহক তেওঁৰ অফিচাৰ্ছবিলাকক লৈ আহক তেওঁৰ মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক লৈ আহি চৰকাৰক বাধ্য কৰক তেওঁৰ চৰকাৰক বাধ্য তেওঁৰ ডিপাৰ্টমেণ্টক বাধ্য কৰক যাতে অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ উচিত ব্যৱস্থা হয় বোল্ডাৰ পিচিং নহ'লে বা জিঅ'বেগৰ একদম উচিত ব্যৱস্থা গ্ৰহণ কৰি চাইণ্টিফিক ৱেত ষ্টাডি কৰি গোটেই কামখিনি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক বিজেপিত অন্ধকণ্ডল বৃদ্ধি হোৱা দেখা গৈছে আৰু শোণিতপুৰ জিলা বিজেপিৰ সভাপতিয়ে প্ৰাক্তন সভাপতিয়ে পদত্যাগৰ হুংকাৰ দিছে কি ক'ব মই আপোনালোকক এটা কথা সদায় কৈ আছোঁ যে বিজেপি দলটো 2026 চনৰ ভিতৰত খালী হৈ যাব তেওঁলোকে অসমৰ নদী গৱেষণাৰ মাটি লৈ 2 নম্বৰী কৰি বিজেপিৰ পাখাটোপান যে অট্টালিকা বনাইছে যে বশিষ্ঠত সেই অট্টালিকাত বহিবৰ কাৰণে চকীদাৰো নাথাকিবগৈ লাষ্টত আপোনালোকে চাই থাকক 2026লৈকে চাই থাকক অকল দুৰ্নীতি কৰা দগাবাজ আৰু চিণ্ডিকেট কৰা মানুহকেইটাহে অকল বিজেপি দলত থাকিবগৈ লাষ্টত সববিলাক এটা এটাকে সকলোবিলাক মানুহ বিজেপিৰ যিমান নিষ্ঠাবান কৰ্মী আছে সৎ কৰ্মী আছে আৰু কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দেখি কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে যিবিলাক মানুহে বিজেপি কৰিবলৈ আহিছিল সেই আটাইবিলাক মানুহ 2026 চনৰ ভিতৰত বিজেপি খালী কৰি গুচি যাব বিজেপিত আৰু থাকিব নোৱাৰে তাত অকল চিণ্ডিকেট কৰা মানুহকেইটাই থাকিব তাত অকল দগাবাজকেইটাই থাকিব বিজেপিত আৰু থাকিব নোৱাৰে বিজেপি পুৰণি 2 নম্বৰী কংগ্ৰেছী যিকেইটা আছিলে হিমন্ত বিশ্ব শৰ্মাকে ধৰি যিবিলাক পুৰণি 2 নম্বৰী কংগ্ৰেছী যিকেইটাই চিণ্ডিকেট চলাই কংগ্ৰেছকো ডুবাই দিছিলে সেই মানুহকেইটাহে বিজেপিত থাকিবগৈ বাকী কোনো আৰু বিজেপি দলত নাথাকে 2026 চনত আপোনালোকে নিজে দেখিবলৈ পাব বিজেপি চৰকাৰ হাৰিব আৰু বিজেপি চৰকাৰ হৰুৱাত আটাইতকৈ ডাঙৰ ভূমিকা ল'ব বৰ্তমানৰ বিজেপি কৰ্মী আৰু নেতাবিলাকে আৰু লগতে মই আপোনালোকক খাটাংকৈ কৈছোঁ যে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত তেওঁলোকেতো এজিপিৰ অফিচটোক বিবাহ ভৱন হ'ব বুলি কৈছিলে নহয় 2026 চনৰ পাছত আপুনি দেখিবলৈ পাব যে বিজেপিৰ নদী গৱেষণা কেন্দ্ৰৰ কাৰণে থোৱা মাটিখিনি যে বশিষ্ঠত ৰাজ্যিক কাৰ্যালয় বলে সেইটো নহয় মানে কলকাতাৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।